সন্ধিয়াৰ চাহকাপৰ লগত খাবলৈ নিমখীয়াকৈ যদি কিবা এটা বনাই দিওঁ তেতিয়াহ'লে খুব ভাল পায় আৰু দেই। আৰু আজি সন্ধিয়াৰ চাহকাপৰ লগত খাবৰ বাবে ইফালে বনাবলৈ লৈছোঁ গৰম গৰম আলু চপ। প্ৰথমতে কেইটামান আলু বইল কৰি লৈছোঁ। এতিয়া ইয়াতে পিঁয়াজ, কেঁচা ধনিয়া, কেঁচা জলকীয়া, নিমখ, জিৰা, ৰেড চিলি আৰু অকণমান গৰম মছলা দি এইখিনি এতিয়া পিটিকা বনাই ল'ম। তাৰপিছতে আলুখিনি ভালদৰে পিটিকা কৰি লৈ এতিয়া গোল গোল আকাৰ দি ল'ম। এতিয়া যিহেতু বিশেষকৈ ঠাণ্ডা দিন আহিবৰ হৈছে আৰু এই ঠাণ্ডাৰ দিনত গৰম গৰম আলু চপ আৰু পকৰি খাই খুব ভাল লাগে নহয়নে বাৰু? আমি পিছে এতিয়া আৰম্ভণি কৰি দিলোঁৱেই আৰু। তাৰপিছতে এইফালে লৈছোঁ বেচনত অকণমান ময়দা দিছোঁ, তাতে নিমখ হালধি দি লৈ এতিয়া ইয়াতে যে আলু বনাই লৈছিলোঁ গোল গোল কৰি, এইখিনি ডুবাই লৈ এটা এটাকৈ ফ্ৰাই কৰি ল'ম। মোৰ আকৌ আলু চপ বনাওঁতে ঘটনা এটাহে হ'ল দেই, মানে এইফালে প্ৰথমতে যোনখন কেৰাহীত বনাইছিলোঁ আলু চপখিনি কিবা লাগি ধৰিলে। তাৰপিছতে আকৌ অন্য এখন কেৰাহীত দি পেলাই এইফালে আলু চপখিনি বনাই ল'লোঁ। আৰু আলু চপৰ লগত খাবলৈ এইফালে জ্বলা চাটনি অকণো বনালোঁ, ৰচুন, আদা, জলকীয়া দি পেলাই বনাইছোঁ আৰু এতিয়া আমি গৰম গৰম আলু চপকেইটা খাই লওঁ দেই, বাই।